নমস্কাৰ মই নুৰিয়ালিছাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি এটা লৈ আহিছোঁ ব্লগ আৰু য'ত মই বৰ্তমান ওলাই থকা দেখিছে আৰু মই যাম শিৱসাগৰলৈ এটা কামত আছে কাম আছে মোৰ বহুত বেংকত তো মই শিৱসাগৰলৈ যাম। তো আপোনালোকে ব্লগটো চাই থাকক আৰু চাব পাব যে শিৱসাগৰ টাউনখন কিমান ধুনীয়া কিমান কি আছে মই যদি পাৰোঁ দেখাম আপোনালোকক। তো আপোনালোকে ব'লো মোৰ লগত শিৱসাগৰ টাউনখন চাবলৈ যাম। তো মই যাব লৈছোঁ আৰু মই ইয়াৰ পৰা ভইচ অভাৰ দিম যিহেতু টাউনৰ মাজত বহুত ভিৰ হয় আৰু ভালকৈ আপোনালোকে মোৰ ভইচটো শুনা নাপাব পাৰে। আৰু আপোনালোকে এয়া যে দেখিছে এয়া হৈছে শিৱসাগৰ বাণিজ্যিক মহাবিদ্যালয়ৰ বেক ছাইডটো হয়, অৰ্থাৎ শিৱসাগৰ কমাৰ্চ কলেজ। ফ্ৰণ্ট ছাইডটো মই আপোনালোকক দেখাম। প্ৰথমতে আমি আমাৰ কামলৈ আগবাঢ়োঁ, মই বেংকলৈ গৈ লওঁ, তাৰপাছত আপোনালোকক সকলোখিনি দেখাম। আৰু এয়া হৈছে শিৱসাগৰৰ পুখুৰী, শিৱসাগৰবাসীয়ে বৰপুখুৰী বুলিও কয়। আপোনালোকে দেখিছে এতিয়া এইবোৰ দৌল আৰু সেয়া হৈছে শিৱদৌলটো। ক'ভিডৰ বাবে এতিয়া দৌলসমূহৰ ভিতৰত সোমাবলৈ মানুহক নাই দিয়া, সেইটো কাৰণে মই আপোনালোকক এদিন বেলেগ ভিডিঅ'ত ডিটেইলছত দেখাম। আৰু দৌলৰ ফ্ৰণ্টত আছে জামিয়া মছজিদ। মই আহি পালোহি বেংকলৈ, কিন্তু মই যিটো কামত আহিছিলোঁ সেই কামটো নহ'লে, কিবা এটা প্ৰব্লেম হ'ল, সেইবাবে তো মই আকৌ বেলেগ দিন আহিব লাগিব। তেনেহ'লে ব'লক আজি শিৱসাগৰখনকে ভালকৈ চাওঁ। এয়া হৈছে শিৱদৌল আৰু এইফালেদি সোমাই যাব পাৰি আৰু তাৰ ছাইডতে আছে বজাৰসমূহ আৰু বজাৰৰ বেক ছাইডে আছে কোৰ্টখন। আৰু এয়া যে দেখিছে এইসমূহ হৈছে অন্যান্য দৌল আৰু সেইবিলাকৰ ওপৰত মই ডিটেইলছত এটা ভিডিঅ' বেলেগকৈ বনাম। তেনেহ'লে ব'লক আমি প্ৰথমতে বৰপুখুৰীটো এপাক মাৰোঁগৈ। আৰু এইখন হৈছে উদ্যান আৰু এই শিৱসাগৰ পুখুৰীটো শিৱসিংহৰ ৰাজত্বকালত খন্দুৱাৰ কাম আৰম্ভ কৰা হৈছিলে। আৰু উদ্যানখনৰ ঠিক কিনাৰতে আছে টাই যাদুঘৰটো। ইয়াত আহোম জাতিৰ বহুতো বস্তু সংৰক্ষণ কৰি ৰখা হৈছে। এই যাদুঘৰত থকা বস্তুসমূহৰ ফটোবিলাক মই চাৰ্চ কৰিছিলোঁ কিন্তু নাপালোঁ, যিহেতু ইয়াত কেমেৰা এলাও নাই। আৰু সেয়া হৈছে শিৱদৌলটো, আমি সেই ফ্ল'ৰৰ পৰা আহি এইফালে পালোহি, দেখিছে নহয়। আৰু এয়া হৈছে শিৱসাগৰৰ জেইলখন, শিৱসাগৰ পুখুৰীটো মাজত আছে, তাৰ ছাইডে চব আছে কলেজ, জেইল, উদ্যান, যাদুঘৰ, দৌলসমূহ সকলোখিনি। যিহেতু শ্বহীদ পিয়লি ফুকনক শিৱসাগৰতে ফাঁচি দিয়া হৈছিলে, সেইবাবে তেওঁৰ ইয়াত মূৰ্তিও নিৰ্মাণ কৰা হৈছে। এইটো হৈছে যাদুঘৰটো। আৰু এয়া হৈছে শিৱসাগৰ বাণিজ্যিক মহাবিদ্যালয় অৰ্থাৎ কমাৰ্চ কলেজৰ ফ্ৰণ্ট ছাইডটো হয় এইটো। আৰু ইয়াৰ পৰিৱেশটো বৰ সুন্দৰ, বৰ ধুনীয়া। আৰু এতিয়া মই আহোঁতে এইফালেদি আহিছিলোঁ লেফ্ট ছাইডেদি, এতিয়া যাওঁতে আমি শিৱসাগৰ ষ্টেচন চাৰিআলি হৈ যাম। আৰু এইটো হৈছে চাৰিআলিটো শিৱসাগৰৰ। আৰু ইয়াত যে লিখা আছে শিৱসাগৰ টাউন, ৰাইট ছাইডে শিৱসাগৰ টাউন, সেইফালেদি শিৱসাগৰ ৰেলৱে ষ্টেচনটো যাব পাৰি। এতিয়া মই ঘৰলৈ আহি আছোঁ। আৰু মই ঘৰ আহি পালোহি। তো বেচিকেলি আমাৰ ঘৰবোৰ চব লাইন বাই লাইন আছে, প্ৰথমতে খুৰাৰ ঘৰ, তাৰপিছত আমাৰ সৰু বৰ্তা ঘৰ, তাৰপিছত আমাৰ ঘৰ, একেবাৰে লাষ্টত আছে ডাঙৰ বৰ্তা ঘৰ, আৰু এয়া হৈছে আমাৰ ঘৰ। আৰু আহিয়ে দেখিছোঁ আমাৰ ঘৰৰ বাৰীৰ লাওৰ আগ মায়ে কাটি আছে আৰু তাৰ লগত আছে কচু, আলু আৰু টেঙামৰা দুপৰীয়া আহাৰৰ বাবে। নিয়ম নিয়ম কৰি দিয়া মোৰ চকু, আৰু এয়া হৈছে আমাৰ ঘৰৰ 2 সদস্য। তো আমি আহি পেলাই ঘৰ পালোহি আৰু আপোনালোকে ভিডিঅ'টো চাব পাব যে আমি শিৱসাগৰৰ মই কিছুমান ক্লিপ
এড কৰি দিম ইয়াত, মানে মই যি এতিয়া তুলি আনিছোঁ পাপাই মই, আৰু বৰ বিশেষ তুলিব নহ'লে কাৰণ সময়ৰ অভাৱ, আৰু 12টা যিহেতু বাজিলে, এতিয়া আমি 12টা বজাত আহি ঘৰ পালোহি। কুকুৰা তো মই এতিয়া কাপোৰ সলাই লওঁ, কাপোৰ সলোৱাৰ পাছত আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। মই বনালোঁ, মোৰ বহুত ভোক লাগিছিলে, তো বাহিৰত একো খোৱা নহ'লে, আৰু পাপাই মোক কৈছিলে খাবলৈ কাৰণে, কিন্তু মই খাবলৈ নিবিচাৰিলোঁ যিহেতু চিটুৱেশ্যনটো ইমান ভাল নহয়, আৰু সেইকাৰণে ঘৰত মেগী আছিলে, এতিয়া মেগী বনালোঁ। দাদাই এনেই ওপৰতে খালে, মোৰখিনি খোৱা নাই, মই ঠাণ্ডা হ'বলৈ দিছোঁ, খাম আৰু। তেনেহ'লে বলক মোৰ লগত আপোনালোকে মেগী খাওক। তো এতিয়া দাদাই ভিডিঅ' এটা শ্বুট কৰিব, মানে কিবা কীবৰ্ডৰ, তাৰো এটা ইউটিউব চেনেল আছে, তাৰ ইউটিউব চেনেলটো মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। যদি আপোনালোকে অকণমান হ'লেও তাৰ ভিডিঅ'সমূহ চাই ভাল পায়, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তাৰ ভাগত। তো এতিয়া মই তাক ভিডিঅ' কৰি দিব লাগে, সেইকাৰণে আহিছোঁ। তো এইটো হৈছে ছেটআপ, আৰু ভিতৰতে সি ছানগ্লাছ পিন্ধি লৈছে, মানে ৰ'দ ভিতৰত। তো মই এতিয়া খাব লৈছোঁ ভাত, আৰু যিহেতু দেৰি হ'ল ভাত খোৱা, কাৰণ মই অকণমান মেগী খাইছিলোঁ, 3টা বাজিলে মই ভাত খাব লৈছোঁ দাদাও, আৰু দাদা যিহেতু মই তাক শ্বুট কৰি আছিলে সি কিবা কীবৰ্ডৰ কাৰণে, নিজৰ ইউটিউব চেনেলটোৰ কাৰণে। তো মই ভাত কিহেৰে খাইছোঁ আপোনালোকে এবাৰ দেখাই দিওঁ। এইখিনি হৈছে লাওৰ আগ উইথ আলু দি মায়ে ভাজিছে, আৰু এইখিনি হৈছে আলু পিটিকা, আৰু এয়া হৈছে কচু আৰু টেঙামৰা দি মায়ে টেঙা দাইল বনাইছিলে। আৰু যিহেতু গৰম ইমান বেছিকৈ পৰিছে, আৰু গৰমৰ দিনত টেঙা দাইল আলু পিটিকা অসমীয়া মানুহৰ সেইটো মানে প্ৰিয় খাদ্য। তো আমাৰ দাদাৰ কাৰণেতো আলু পিটিকা একদম বহুত প্ৰিয়, দাইল আলু পিটিকা হ'লেই তাৰ কাৰণে হৈ যাব, মাছ মাংস নহ'লেও হ'ব তাৰ কাৰণে। তেনেহ'লে বলক মই প্ৰথমতে ভাতখিনি খাই লওঁ, ভাত খোৱাৰ পাছত মই আপোনালোকৰ মাজলৈ পুনৰ আহি আছোঁ। তো মই অথনি ভাত খাই পেলাই অলপমান হ'লোঁ, শুই উঠি গাটো ধুই এতিয়া মায়ে আম কাটিছিলে, মই আম খাওঁ, আপোনালোকে ভিডিঅ'টো এনজয় কৰক। আৰু কেনে পালে শিৱসাগৰখন, মই ভালকৈ দেখাব নোৱাৰিলোঁ, মানে যিহেতু ক'ভিড প্ৰট'কল আছে, ক'ভিড চলি আছে, চিটুৱেশ্যন বেয়া, আৰু টাইমো আমাৰ সকলোখিনি বন্ধ হ'ব লগা হৈছিলে, আৰু যোনবিলাক দৌল দেখিছে সেই দৌলসমূহত এতিয়া এলাউ কৰা নাই মানুহ সোমোৱাৰ, সেইটো কাৰণে মই ভালকৈ দেখাব নোৱাৰিলোঁ। কিন্তু যেতিয়া সকলো চিটুৱেশ্যন ঠিক হ'ব তেতিয়া মই ভালকৈ আপোনালোকক ডিটেইলছত দেখাম সকলোখিনি। তেনেহ'লে আপোনালোকে ভিডিঅ'টো এনজয় কৰক, আৰু মই আম খাওঁ। আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্তি মাৰিছোঁ। বাই বাই।